ষ্টুডেণ্ট, আজি আমি আলোচনা কৰিম মানুহৰ পৰিপুষ্টি অৰ্থাৎ মানৱ দেহৰ পৰিপুষ্টি। তোমালোকৰ এই কুৱেশ্যনটো আহে যে মানুহৰ পাচন প্ৰক্ৰিয়া বৰ্ণনা কৰা, অৰ্থাৎ 5 নম্বৰৰ কাৰণে আহিব। মানুহৰ পৰিপুষ্টি বুলি কোৱাৰ লগে লগে ইয়াত কেইটামান কি ষ্টেপৰ কথা লিখিব লাগিব। ফৰ এক্সাম্পল মুখ গহ্বৰ, আমি খাদ্য আমি কিদৰে আমি মুখত খাদ্যবোৰৰ পাচন ঘটে। তাৰে পিছত যাব পাকস্থলী, তাৰে পাছত যাব আমাৰ কি ক্ষুদ্ৰান্ত, ক্ষুদ্ৰান্তৰ পাছত যাব কি বৃহদান্ত, বৃহদান্তৰ পাছত যাব কি পায়ুদি বাহিৰ হৈ যাব। আমাৰ সেই প্ৰচেছটোৰ এইকেইটা পইণ্টৰ ভিতৰত কি কি ঘটনা ঘটে আমি তাৰ কথা আলোচনা কৰিম। এতিয়া ফাৰ্ষ্ট 1 নম্বৰ কথা হ'ল যে মুখ গহ্বৰ, মুখ গহ্বৰত খাদ্যৰ কি পাচন ঘটে আমি সেইটো চাম। এতিয়া মুখ গহ্বৰৰ পৰা খাদ্য কলৈ যাব? মুখ গহ্বৰৰ পৰা খাদ্য কলৈ যাব? পাকস্থলীলৈ যাব। ইয়াৰ পৰা খাদ্যবোৰ আহি ক'ত যাব? পাকস্থলী যাব। পাকস্থলীৰ পৰা যাব ক'ত? ক্ষুদ্ৰান্ত। এতিয়া আমি ইয়াৰ মাজত মুখ গহ্বৰ আৰু পাকস্থলীৰ মাজত খাদ্যবোৰ কেনেদৰে পাচন হয় আমি সেইটো চাম। প্ৰথমতে আমি খাদ্যবোৰ কি কৰোঁ? পইণ্ট নম্বৰ 1, খাদ্যবোৰ আমি কি কৰোঁ? দাঁতেৰে চুবাওঁ। নেক্সট কাম কি? যেতিয়া আমি খাদ্যবোৰ দাঁতেৰে চুবাই থাকোঁ তেতিয়া আমাৰ লালতী গ্ৰন্থিয়ে কি নিঃসৰণ কৰে? লালতী এমাইলেজ। আমি গম পালোঁ লালতীয়ে কি নিঃসৰণ কৰে? লালতী এমাইলেজ। তোমালোকৰ এটা কুৱেশ্যন আহে যে লালতী গ্ৰন্থিয়ে কি নিঃসৰণ কৰে? 1 নম্বৰী কুৱেশ্যন, লালতী গ্ৰন্থিয়ে কি নিঃসৰণ কৰে? লালতী এমাইলেজ। লালতী এমাইলেজক আন এটা নাম কি? যদি সোধে লালতী এমাইলেজৰ আন এটা নাম হ'ল কি? লালতী এমাইলেজৰ আন এটা নাম টাইলিন। গম পালা? এতিয়া আমি লালতী এমাইলেজৰ কি চাম? কাৰ্য চাম। ইয়াৰ কি কাৰ্য চাম? লালতী এমাইলেজবিধ কি? ই হ'ল লালতী এমাইলেজটো হ'ল কি? উৎসেচক। মনত ৰাখিবা উৎসেচক। এতিয়া আমি লালতী এমাইলেজৰ কাম চাম, কাৰ্য। তোমালোকৰ এটা কুৱেশ্যন আহে, 2 নম্বৰী কুৱেশ্যন আহে যে লালতী এমাইলেজৰ কাৰ্য কি? আমি খোৱা খাদ্যবোৰত যিবিলাক কাৰ্বহাইড্ৰেট থাকে সেই কাৰ্বহাইড্ৰেটক কি কৰে? লালতী এমাইলেজে লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব? মাল্টজ আৰু ডেক্সট্ৰিন। মই লিখি দি আছোঁ। আমি গম পালোঁ যে লালতী এমাইলেজে প্ৰথমতে কি কৰিব? প্ৰথম নম্বৰ কামটো কি কৰিব? আমি খোৱা খাদ্যবোৰত থকা কাৰ্বহাইড্ৰেটৰ লগত এই লালতী এমাইলেজে বিক্ৰিয়া কৰিব। বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব? মাল্টজ আৰু ডেক্সট্ৰিন। এই মাল্টজ আৰু ডেক্সট্ৰিন হ'ল মানে কেনেকুৱা যে সৰল শ্ৰেণী, অৰ্থাৎ আমি খোৱা খাদ্যবোৰ কি সৰল পদাৰ্থলৈ কি কৰে? ৰূপান্তৰ কৰে। কোনে কৰে? লালতী এমাইলেজে কৰে। নেক্সট কামটো হ'ল তোমালোকৰ যে লালতী এমাইলেজে যেতিয়া আমাৰ খাদ্যভাগৰ লগত আমি খাদ্যবোৰ চুবাই থাকোঁ তেতিয়া লালতী গ্ৰন্থিয়ে লালতী এমাইলেজ নিঃসৰণ কৰি সেই খাদ্যৰ লগত ভালদৰে মিহলি কৰি এবিধ কি পিছল পদাৰ্থৰ সৃষ্টি কৰে। এবিধ কি পিছল পদাৰ্থৰ সৃষ্টি কৰে, যাক কি বুলি কোৱা হয়? বলাছ বোলে। মনত ৰাখিবা যাক বলাছ বুলি কয়। যে লালতী এমাইলেজে সেই খাদ্যৰ লগত ভালদৰে মিহলি হৈ কি এবিধ পিছল পদাৰ্থৰ সৃষ্টি কৰে আৰু সেই পিছল পদাৰ্থ কি কৰে? পাকস্থলীলৈ যোৱাত সহজ কৰে। ক'ত যোৱাত সহজ কৰে? এই পাকস্থলীলৈ যোৱাত সহায় কৰে, যাতে সেই পাকস্থলীলৈ এই মুখ গহ্বৰৰ পৰা পাকস্থলীলৈ যাওঁতে তাৰ কোনো অসুবিধা নহয়। সেই কামটো কোনে কৰে? পিছল কোনে কৰে? এই লালতী এমাইলেজে কৰে। আৰু এই খাদ্য মুখ গহ্বৰৰ পৰা পাকস্থলীলৈ কোনে লৈ যায়? কাৰ মাজেৰে যায়? এইটো হ'ল খাদ্যানলী অৰ্থাৎ গ্ৰাহনলী। গ্ৰাহনলী আমি গম পালোঁ। এই খাদ্য মুখ গহ্বৰৰ পৰা খাদ্যভাগ পাকস্থলীলৈ কোনে লৈ যায়? গ্ৰাহনলীয়ে লৈ যায়। গম পালোঁ আমি গ্ৰাহনলী লৈ গ'ল। তোমালোকে গম পালা যে লালতী এমাইলেজৰ কাৰ্য কি? এতিয়া আমাৰ খাদ্য ক'লৈ আহিল? যে মুখ গহ্বৰৰ পৰা পাকস্থলীলৈ খাদ্য আমাৰ কি হ'ল? এণ্টাৰ হ'ল। আমি গম পালোঁ। এতিয়া পাকস্থলীত খাদ্যভাগ অহাৰ লগে লগে আমাৰ কি হ'ব আমি সেইটো চাম। এতিয়া পাকস্থলীৰ পৰা ক'ত যাব খাদ্যভাগ? আমি জানো পাকস্থলীৰ পৰা খাদ্যভাগ ক'ত যাব? আমাৰ ক্ষুদ্ৰান্তত যাব। এতিয়া আমাৰ গ্ৰাহনলীয়েদি পাকস্থলীলৈ যাব। গ্ৰাহনলীত কোনো ধৰণৰ কি নহয়? পাচন নহয়। তোমালোকক সুধিব পাৰে যে গ্ৰাহনলী কি? গ্ৰাহনলী মানে কি? যে আমাৰ মুখ গহ্বৰৰ পৰা পাকস্থলীলৈ সংযোগী এডাল দীঘল নলীক কি বুলি কোৱা হয়? গ্ৰাহনলী বুলি কোৱা হয়। এবাৰ নেক্সট আহিব আমাৰ পাকস্থলীত। যেতিয়া আমাৰ পাকস্থলীত খাদ্যখিনি আহি প্ৰেজেণ্ট হ'ল, অৰ্থাৎ পাকস্থলীত খাদ্যখিনি অহাৰ পিছত পাকস্থলীত এতিয়া খাদ্যৰ কি কাম আমি সেইটো জানিব লাগিব।
জানিব লাগিব যে আমি পাকস্থলীটো কি যে পাকস্থলীটো হ'ল মোনা সদৃশ বৃহৎ পেশীযুক্ত অংগ অৰ্থাৎ এখন মোনা আমাৰ খাদ্যবোৰ কি জমা ৰাখিবৰ কাৰণে এখন মোনা ওকে এতিয়া তাত প্ৰথমতে কি নিঃসৰণ হ'ব আমি গম পাওঁ যে প্ৰথমে নিঃসৰণ হ'ব HCl অৰ্থাৎ হাইড্ৰক্লৰিক এচিড আমি গম পালোঁ এতিয়া আমি জানিব লাগিব যে হাইড্ৰক্লৰিক এচিডৰ কাৰ্য কি ফাৰ্ষ্ট কথা হ'ল যে যেতিয়া আমাৰ খাদ্যাভ্যাস পাকস্থলীলৈ গৈ পায় সেই পাকস্থলীত আমাৰ কি উৎপন্ন হ'ব পাকস্থলীত উৎপন্ন হ'ব কি হাইড্ৰক্লৰিক এচিড উৎপন্ন হ'ব তাৰে পিছত কি উৎপন্ন হ'ব তাৰে পিছত উৎপন্ন হ'ব পেপচিন উৎপন্ন হ'ব তাৰে পিছত কি উৎপন্ন হ'ব শ্লেষ্মা ওকে হাইড্ৰক্লৰিক এচিডৰ কাৰ্য কি তোমালোকৰ কুৱেশ্যন আহে যে আমাৰ পাকস্থলীত এচিডৰ ভূমিকা কি আজি তোমালোকক যদি সুধে যে পেপচিনৰ কাৰ্য কি আৰু এটা কুৱেশ্যন আহিব পাৰে যে শ্লেষ্মাৰ কাৰ্য কি তোমালোকে কি লিখিবা মই তোমালোকক কৈ আছোঁ ই প্ৰথমতে কি কৰিব আমাৰ খাদ্যাভ্যাস হজম কৰিব ফাৰ্ষ্ট কাম যে খাদ্যাভ্যাস হজম কৰে খাদ্যাভ্যাস হজম কৰে তোমালোক আৰু এটা পইণ্ট লিখিব পাৰা কি লিখিব পাৰা যে খাদ্যৰ লগত যোৱা বীজাণুবোৰ কি কৰে ধ্বংস কৰে আমি যিবিলাক খাদ্য খাওঁ সেই খাদ্যৰ লগত যদি কিছুমান বীজাণু যায় সেই বীজাণুবিলাক কি কৰে ধ্বংস কৰে ওকে গম পালা যে হাইড্ৰক্লৰিক এচিডে কি কৰে এতিয়া আহিব আমাৰ কি পেপচিন পাকস্থলীত খাদ্য আহাৰ লগে লগে আমাৰ কি নিঃসৰণ হয় হাইড্ৰক্লৰিক এচিড পেপচিন আৰু শ্লেষ্মা মই বাৰে বাৰে কৈ আছোঁ যে এবাৰ আমি কিহৰ কাৰ্য চাম আমি পেপচিনৰ কাৰ্য চাম পেপচিনে কি কৰিব তোমাদের পেপচিনে কৰিব যে খাদ্যৰ লগত আহা যিখিনি প্ৰটিন পাৰ্ট থাকে অৰ্থাৎ কি প্ৰটিন জাতীয় পদাৰ্থ সেইখিনি কি কৰিব সি হজম কৰিব অৰ্থাৎ ব্ৰেকডাউন কৰিব অৰ্থাৎ কি ভাঙি কি হজম কৰিব অৰ্থাৎ কি ভাঙি কি সৰল পদাৰ্থলৈ ৰূপান্তৰ কৰিব আমি গম পাওঁ যে প্ৰটিন জাতীয় পদাৰ্থ কি কৰে সি হজম কৰে আমি গম পালোঁ কি কৰে পেপচিনে কি কৰে প্ৰটিন জাতীয় পদাৰ্থ হজম কৰে আৰু কি কৰে এমিন এচিড জাতীয় খাদ্যৰ পৰা প্ৰটিনবোৰ ভাঙে গম পালা এমিন এচিড জাতীয় পদাৰ্থৰ পৰা কি কৰে সি প্ৰটিনবোৰ ভাঙে আমি গম পালোঁ পেপচিনে কি কৰে যে প্ৰটিন জাতীয় পদাৰ্থ কি কৰে হজম কৰে আৰু এমিন এচিড জাতীয় খাদ্যৰ পৰা কি কৰে প্ৰটিনবোৰ ভাঙে অৰ্থাৎ কি প্ৰটিনবোৰ ভাঙে আমি গম পালোঁ এতিয়া আমি চাম শ্লেষ্মাৰ কাম কি চাম শ্লেষ্মা কি কৰে আমি তাক চাম শ্লেষ্মাৰ কাম কি জানা যে শ্লেষ্মাই কি কৰে যে পাকস্থলীৰ অন্ত আৱৰণখনক কি কৰে সি এচিডৰ পৰা ৰক্ষা কৰে মনত ৰাখিবা যেতিয়া আমাৰ কি খাদ্যবোৰ পাকস্থলীত আহি পৰে তেতিয়া খাদ্যবোৰ কি ভালদৰে কি হয় হজম হয় পাচন হয় হাইড্ৰক্লৰিক এচিডে কি খাদ্যভাগ কি হজম কৰাত লাগি যায় তাৰপিছত খাদ্যৰ লগত অহা বীজাণুবিলাক ধ্বংস কৰে তাৰপিছত পেপচিনে কি কৰে যে প্ৰটিন জাতীয় পদাৰ্থবিলাক কি কৰে হজম কৰে আৰু এমিন এচিড জাতীয় মানে খাদ্যৰ পৰা অৰ্থাৎ সেই এমিন এচিড জাতীয় মানে সেই খাদ্যৰ পৰা কি কৰে প্ৰটিনবোৰ ভাঙে আমি হিন্দী কথা গম পালোঁ তাৰপিছত শ্লেষ্মা কি কৰিব এই যে কাৰ্য চলি থাকে এই কাৰ্য যেতিয়া সংঘটিত হৈ থাকে তেতিয়া কাৰ্য সংঘটিত হৈ থাকোঁতে এই যি আমাৰ পাকস্থলীৰ অন্ত আৱৰণখন পাকস্থলীৰ ভিতৰৰ আৱৰণখনক কি কৰে কোনে সুৰক্ষা প্ৰদান কৰে যে শ্লেষ্মাই সুৰক্ষা প্ৰদান কৰে যদি শ্লেষ্মাই সুৰক্ষা প্ৰদান নকৰিলেহেঁতেন তেনেহ'লে আমাৰ কি পাকস্থলীৰ বেৰখনো কি হ'লহে পাচন হৈ গ'লহে মনত ৰাখিবা এতিয়া শ্লেষ্মাৰ কাৰ্য কি আমি জানো যে কি পাকস্থলীৰ অন্ত আৱৰণখনক কি কৰে ই সুৰক্ষা প্ৰদান কৰে আমি গম পালোঁ যে পাকস্থলীৰ অন্ত আৱৰণখনক কি কৰে সুৰক্ষা প্ৰদান কৰে আৰু কিছুমান কি কৰে যে শ্লেষ্মাই কি কৰে যে কিছুমান বেমাৰৰ পৰা ৰক্ষা কৰে যেনে আলচাৰ এই গেষ্ট্ৰিক আলচাৰ হয় বুলি কৈ যি সেনেকুৱা আলচাৰৰ পৰা কি কৰে সি ৰক্ষা কৰে এক্সাম্পল যদি আমি এক্সাম্পল চাব যাওঁ কি আলচাৰ অসমীয়াত লিখিলে এনেকৈ লিখিব লাগিব আলচাৰ তাৰ পৰা কি সুৰক্ষা প্ৰদান কোনে কৰে শ্লেষ্মাই কৰে এতিয়া আমি চাম যে এই পাকস্থলীত এই গোটেই প্ৰক্ৰিয়াবোৰ
কাৰ দ্বাৰা নিয়ন্ত্ৰিত হয় এই যে পাকস্থলীত যেতিয়া আমাৰ খাদ্য এণ্টাৰ হোৱাৰ লগে লগে খাদ্য পাকস্থলী গৈ পোৱাৰ লগে লগে তাতে কি নিঃসৰণ হয় হাইড্ৰক্লৰিক এচিড নিঃসৰণ হয় পেপচিন নিঃসৰণ হয় আৰু কি হয় শ্লেষ্মা নিঃসৰণ হয় এতিয়া যদি আমি চাব যাওঁ যে এইবিলাক এই যে হাইড্ৰক্লৰিক এচিড পেপচিন আৰু শ্লেষ্মা এই গোটেই প্ৰক্ৰিয়াটো কোনে নিয়ন্ত্ৰণ কৰে কাৰ দ্বাৰা নিয়ন্ত্ৰিত হয় যে প্ৰাকগ্ৰন্থিৰ দ্বাৰা নিয়ন্ত্ৰিত হয় অৰ্থাৎ এই হাইড্ৰক্লৰিক এচিডক কোনে নিঃসৰণ কৰে আমি সেইটো জানিব লাগিব মই কৈ দিছোঁ এই হাইড্ৰক্লৰিক এচিডক কোনে নিঃসৰণ কৰে যাক কোৱা হয় পেৰাইটেল কোষ অৰ্থাৎ অসমীয়াত যদি কোৱা হয় যে অক্সেণ্টিক কোষ মনত ৰাখিবা কি পেৰাইটেল কোষে কি কৰে নিঃসৰণ কৰে ইয়াক কোনে নিঃসৰণ কৰে পেৰাইটেল কোষ পেপচিন কোনে নিঃসৰণ কৰে আমি জানো যে পেপটিক কোষ বুলি কয় পেপচিন কোনে নিঃসৰণ কৰে পেপটিক কোষ মুখ্য কোষ বুলি কোৱা হয় পেপটিক কোষ কোনে নিঃসৰণ কৰে পেপচিনক পেপটিক কোষ আৰু শ্লেষ্মাক কোনে নিঃসৰণ কৰে আমি কওঁ যে শ্লেষ্মাক কোনে নিঃসৰণ কৰে শ্লেষ্মাক নিঃসৰণ কৰে মিউকাছ কোষ বুলি কয় আৰু শ্লেষ্মাক কোনে নিঃসৰণ কৰে মিউকাছ কোষ অৰ্থাৎ মিউকাছ কোষ বুলি কয় মিউকাছ কোষ মনত ৰাখিবা কোনে নিঃসৰণ কৰে শ্লেষ্মাক কোনে নিঃসৰণ কৰে মিউকাছ কোষ আৰু এই তিনিওটাক কাৰ দ্বাৰা নিয়ন্ত্ৰিত হয় এই তিনিওটা পেপটিক কোষে কি কৰে পেপচিন নিঃসৰণ কৰে তাৰপিছত অক্সেণ্টিক কোষ অৰ্থাৎ পেৰাইটেল চেল কি নিঃসৰণ কৰে হাইড্ৰক্লৰিক এচিড নিঃসৰণ কৰে আৰু মিউকাছ কোষে কি নিঃসৰণ কৰে শ্লেষ্মা নিঃসৰণ কৰে এই তিনিওটাক কাৰ দ্বাৰা নিয়ন্ত্ৰিত হয় এই তিনিওটাৰ দ্বাৰা নিয়ন্ত্ৰিত হয় যে পাক গ্ৰন্থিৰ দ্বাৰা সেইকাৰণে কোৱা হয় যে আমাৰ পাক গ্ৰন্থিৰ পৰা কি নিঃসৰণ হয় হাইড্ৰক্লৰিক এচিডক নিঃসৰণ কৰা কোষটোৰ নাম কি যদি তোমালোকক সোধে কি ক'বা যে অক্সেণ্টিক কোষ আৰু পেপচিনক নিঃসৰণ কৰা কোষবিধ কি বা কোষৰ নাম কি পেপটিক কোষ বা কি ক'ব পাৰা মুখ্য কোষ বুলি ক'ব পাৰা আৰু শ্লেষ্মাক কোনে নিঃসৰণ কৰে মিউকাছ কোষ মনত থাকিল এতিয়া আমি কি চাম আমাৰ খাদ্যাভাগৰ লগত এই তিনিবিধ উৎসেচকে কি কৰিব এইবিলাক চব উৎসেচক হয় মনত ৰাখিবা মই লিখি দিছোঁ নহয় ওপৰত লালতীয়া মালিজত লিখি দিছিলোঁ যিটো কি উৎসেচক এইবিলাকো কি একোটা উৎসেচক হাইড্ৰক্লৰিক উৎসেচক পেপচিন উৎসেচক শ্লেষ্মা উৎসেচক অৰ্থাৎ এই তিনিওবিধ উৎসেচকে খাদ্যাভাগৰ লগত ভালদৰে মিহলি হৈ এবিধ কি কৰে পিছল পদাৰ্থ সৃষ্টি কৰে সেই পিছল পদাৰ্থৰ নাম কি যাক কোৱা হয় আমেলা গম পালা যে এই তিনিওবিধ উৎসেচকে যেতিয়া আমাৰ পাকস্থলীত খাদ্যাভাগৰ লগত ভালদৰে মিহলি হ'ব হৈ এবিধ কি পিছল পদাৰ্থ সৃষ্টি কৰে যাক কি কোৱা হয় আমিলা বুলি কোৱা হয় মনত ৰাখিবা এতিয়া আমাৰ পাকস্থলীৰ পৰা খাদ্যাভাগ ভালদৰে মিহলি হৈ উঠি এবিধ কি পিছল পদাৰ্থ সৃষ্টি কৰিছে সেই পিছল পদাৰ্থ কি আমিলা এতিয়া এই আমিলাখিনি পাকস্থলীৰ পৰা ক'ত আহিব ক্ষুদ্ৰান্তত আহিব মনত ৰাখিবা যে পাকস্থলীৰ পৰা আমাৰ খাদ্যাভাগ ক'ত যাব ক্ষুদ্ৰান্তত যাব এতিয়া আমি ক্ষুদ্ৰান্তত কি কৰে আমি সেইটো চাম এতিয়া আমাৰ ক'ত আহিল আমাৰ খাদ্যাভাগ পাকস্থলীৰ পৰা ক'ত আহিল ক্ষুদ্ৰান্তত আহিল এতিয়া আমি ক্ষুদ্ৰান্তত আমাৰ খাদ্যাভাগ কি সংঘটিত হয় আমি সেইটো চাম তোমালোকক সুধিব পাৰে যে ক্ষুদ্ৰান্ত কি তোমালোকে কি বুলি ক'বা যে ক্ষুদ্ৰান্ত হ'লে তাৰ কি দীঘল আৰু পাক খাই থকা কি নলী যেতিয়া সেই আমিলাখিনি কি ক্ষুদ্ৰান্তত আহি পায় সেই ক্ষুদ্ৰান্তত কিছুমান কি ঘটিব কাৰ্য ঘটিব আমি সেই কাৰ্যবোৰ কি কাৰ্য আমি চাম মনত ৰাখিবা কি নিঃসৰণ হ'ব পিত্তৰস পইণ্ট নম্বৰ এ দিছোঁ মই প্ৰথমতে কি নিঃসৰণ হ'ব পিত্তৰস নিঃসৰণ হ'ব অৰ্থাৎ কি ক্ষুদ্ৰান্তত আহি পোৱাৰ পিছত ক্ষুদ্ৰান্তত কি নিঃসৰণ হ'ব পিত্তৰস নিঃসৰণ হ'ব এতিয়া পিত্তৰসৰ কাম কি আমি সেইটো চাব লাগিব তোমালোকৰ যদি কুৱেশ্যন এটা আহে বা পিত্তৰসৰ কাৰ্য লিখা তোমালোকে কি লিখিবা যে পিত্তৰসে কি কৰে চৰ্বি আৰু লিপিড জাতীয় পদাৰ্থবোৰক কি কৰে ভাঙি যোৱাত সহায় কৰে মনত ৰাখিবা চৰ্বি আৰু লিপিড জাতীয় পদাৰ্থবোৰক কি কৰে ভাঙি যোৱাত সহায় কৰে পইণ্ট নম্বৰ 1 তাৰপিছত নেক্সট পইণ্টটো কি লিখিবা তোমালোকে প্ৰথম পইণ্টটো লিখিবা যে চৰ্বি আৰু লিপিড জাতীয় পদাৰ্থক ভাঙি যোৱাত সহায় কৰে তোমালোকে নেক্সট পইণ্ট কি লিখিবা যে পিত্তৰসে পাকস্থলীৰ পৰা অহা খাদ্যাভাগৰ কি কৰে এচিডক প্ৰশমিত কৰে
পিত্তৰসে পাকস্থলীৰ পৰা অহা খাদ্যভাগৰ এচিডক কি কৰে প্ৰশমিত কৰে তোমালোকে গম পালা পিত্তৰসে প্ৰথমতে কি কাম কৰিব চৰ্বি আৰু লিপিড জাতীয় পদাৰ্থক ভাঙি যোৱাত সহায় কৰে নেক্সট কাম কি পিত্তৰসে খাদ্যভাগত থকা এচিডক প্ৰশমিত কৰে এতিয়া সেই খাদ্যভাগৰ এচিডৰ পৰিমাণ কিমান থাকে অৰ্থাৎ pH কিমান থাকে তোমালোকে গম পাবা যে pH কিমান থাকে মই কৈ দি আছোঁ যে আৰু সেই খাদ্যভাগক কি বুলি কোৱা হয় আমিলা বুলি কয় সেই আমিলাৰ pH ৰ মান কিমান থাকে সেই pH ৰ মান কিমান থাকে যদি আমি চাব যাওঁ pH ৰ মান কিমান থাকে 2 মনত ৰাখিবা pH ৰ মান কিমান থাকে 2 এই এচিডৰ pH ৰ 2 কি কৰে সি প্ৰশম কৰে আমি গম পালো এতিয়া নেক্সট পইণ্টটো চাম পিত্তৰসৰ কাৰ্য কৰিলে এতিয়া প্ৰথমতে পিত্তৰসে কাম কৰিলে এবাৰ আহিব আমাৰ কি অগ্নাশয় গ্ৰন্থি কি কৰিব প্ৰথমতে অগ্নাশয় গ্ৰন্থি কি কৰিব আমি জানো যে আমিলাখিনিৰ pH ৰ মান কম কৰে কি কৰে অগ্নাশয় গ্ৰন্থিয়ে কি নিহৰণ কৰিব অগ্নাশয় গ্ৰন্থিয়ে আমি জানিব লাগিব যে অগ্নাশয় গ্ৰন্থিয়ে কি নিহৰণ কৰিব অগ্নাশয় গ্ৰন্থিয়ে নিহৰণ কৰিব আমাৰ কি প্ৰথমতে নিহৰণ কৰিব বাইকাৰ্বনেট অৰ্থাৎ সোডিয়াম কাৰ্বনেট বুলি ক'লে হয় বা বাইকাৰ্বনেট প্ৰথমতে নিহৰণ কৰিব বাইকাৰ্বনেটৰ কাম হ'ল যে এই আমিলাখিনিৰ pH ৰ মান কিমান থাকে 2 থাকে সেই pH ৰ মানটো কি কৰে সি কম কৰে 2 ৰ পৰা সি কিমান কৰিব 2 ৰ পৰা সি 6 বা 7 লৈ কি কৰে ৰূপান্তৰ কৰে অৰ্থাৎ pH ৰ মান 2 ৰ পৰা সি 6 বা 7 লৈ প্ৰশমিত কৰিব অৰ্থাৎ ৰূপান্তৰিত কৰিব বা প্ৰশম কৰিব 2 নম্বৰ কি কৰিব অগ্নাশয় গ্ৰন্থিয়ে কি নিহৰণ কৰিব আমাৰ ট্ৰিপচিন নিহৰণ কৰিব মনত ৰাখিবা কি নিহৰণ কৰিব ট্ৰিপচিন প্ৰথমতে কি নিহৰণ কৰিছে বাইকাৰ্বনেট আৰু বাইকাৰ্বনেটৰ কাম কি গম পালো যে এচিডক কি কৰে সি প্ৰশম কৰে এবাৰ আহিব আমাৰ ট্ৰিপচিনে কি কৰে আমি হেতু চাব লাগিব ট্ৰিপচিনে কি কৰিব যে এই যে প্ৰটিনবোৰ আহে আমাৰ এই খাদ্যভাগৰ লগত কিছুমান প্ৰটিন কি আমি গম পাইছিলোঁ যে পেপচিনে কি প্ৰটিনবোৰ ভাঙে আৰু সেই প্ৰটিনবোৰক ৰৈ যোৱা সেই প্ৰটিনবোৰক কি কৰে সেই সৰু সেই প্ৰটিনৰ পাৰ্টবিলাক কি কৰিব আমাৰ সেই প্ৰটিনবোৰ পাচনত সহায় কৰে আমি মেইন কাম ট্ৰিপচিনৰ কাৰ্য কি আমি জানো যে প্ৰটিন পাচনত সহায় কৰে ট্ৰিপচিনৰ কাৰ্য লিখা 2 নম্বৰ দিব এই তোমালোকে কি লিখিবা এটা পইণ্ট লিখিব পাৰা যে প্ৰটিনবোৰ কি কৰে প্ৰটিনবোৰ পাচনত সহায় কৰে আৰু কি লিখিব পাৰা সেই প্ৰটিনক ভাঙি কি কৰে এমিন এচিড উৎপন্ন কৰে প্ৰটিনক ভাঙি কি উৎপন্ন কৰিব প্ৰটিনক ভাঙি এমিন এচিড উৎপন্ন কৰে এমিন এচিড উৎপন্ন কৰে গম পালা এতিয়া আকৌ কি কৰিব আমাৰ ট্ৰিপচিনৰ কাৰ্য শেষ এতিয়া আহিব আমাৰ আৰু নিহৰণ কৰিব কি নিহৰণ কৰিব 3 নম্বৰ লাইপেজ কি নিহৰণ কৰিব লাইপেজ মনত ৰাখিবা কি নিহৰণ কৰিব লাইপেজ আমাৰ অগ্নাশয় গ্ৰন্থিয়ে প্ৰথমতে কি নিহৰণ কৰিছে বাইকাৰ্বনেট তাৰপিছত কি নিহৰণ কৰিছে ট্ৰিপচিন আৰু কি কৰিছে এবাৰ লাইপেজ নিহৰণ কৰে ওকে সেই লাইপেজৰ কাম কি লাইপেজে কি কৰিব আমি হেতু চাব লাগিব লাইপেজবিলাকে কি কৰিব এই যিবিলাক অদ্ৰৱীয় অৰ্থাৎ দ্ৰৱীভূত নোহোৱা চৰ্বিসমূহক কি কৰে সি পৰিৱৰ্তন ঘটায় ই কি কৰে ই চৰ্বিক পাচন কৰে চৰ্বিক পৰিৱৰ্তন কৰে মনত ৰাখিবা চৰ্বিক পৰিৱৰ্তন ঘটায় ই কি কৰে চৰ্বিক পৰিৱৰ্তন ঘটায় আৰু সেই পৰিৱৰ্তন ঘটাই কি উৎপন্ন কৰে সি আমি গম পালোঁ লাইপেজে কি কৰে চৰ্বিবোৰক কি কৰে পাচন কৰে অৰ্থাৎ কি কৰে চৰ্বিবোৰক কি কৰে সি চৰ্বিক কি কৰিব চৰ্বিক ফেটি এচিড আৰু গ্লিচাৰললৈ ৰূপান্তৰ কৰে তোমালোকে গম পালা যে লাইপেজৰ কাৰ্য কি লাইপেজে কি কৰে চৰ্বিক পৰিৱৰ্তন ঘটায় 1 নম্বৰ পইণ্ট 2 নম্বৰ কি কৰে চৰ্বিক ফেটি এচিড আৰু গ্লিচাৰললৈ ৰূপান্তৰ কৰে এতিয়া গম পালা আৰু এই যে প্ৰটিনক কোনে এমিন এচিড উৎপন্ন কৰে ট্ৰিপচিনে কৰে মনত ৰাখিবা এইখিনি বস্তু তাৰপিছত আৰু এটা কি কৰে নিহৰণ কৰে কি নিহৰণ কৰিব আৰু নিহৰণ কৰিব 4 নম্বৰ কি এমাইলেজ মনত ৰাখিবা এমাইলেজ
কি নিঃসৰণ কৰিব এমাইলেজ সেই এমাইলেজৰ কাম কি যেতিয়া অগ্নাশয় গ্ৰন্থিয়ে অগ্নাশয় ৰস নিঃসৰণ কৰিব যেতিয়া অগ্নাশয় গ্ৰন্থিয়ে এবিধ কি জুইচ অৰ্থাৎ কি ৰস নিঃসৰণ কৰিব সেই ৰসত কি পোৱা যায় ট্ৰিপচিন পোৱা যায় লাইপেজ পোৱা যায় আৰু কি এমাইলেজ পোৱা যায় আৰু কি বাইকাৰ্বনেট পোৱা যায় মনত ৰাখিবা এতিয়া আমাৰ এমাইলেজৰ কাম কি সেই এমাইলেজৰ কাম কি জটিল কাৰ্বহাইড্ৰেটক সৰল গ্লুকোজলৈ ৰূপান্তৰ কৰা মনত ৰাখিবা যে জটিল কাৰ্বহাইড্ৰেটক সৰল গ্লুকোজলৈ ৰূপান্তৰ কৰে সেম তেনেকুৱা লালতীয়া গ্ৰন্থিয়ে নিঃসৰণ কৰা লালতীয়া এমাইলেজে কি কৰিছিল যে সেই কি স্টাৰ্চবোৰ ভাঙি অৰ্থাৎ কি কাৰ্বহাইড্ৰেট ভাঙি কি সৰল পদাৰ্থলৈ অৰ্থাৎ কি সৰল চেনিলৈ কি কৰিছিল গ্লুকোজ বা চেনিলৈ কি কৰিছিল ৰূপান্তৰ কৰিছিল সেম কাৰ্য অগ্নাশয় গ্ৰন্থিত থকা এমাইলেজৰো সেম কাৰ্য আৰু কি লালতী গ্ৰন্থিৰ পৰা নিঃসৰণ হোৱা লালতী এমাইলেজৰো কাৰ্য কি একে কি কৰিব ই জটিল কাৰ্বহাইড্ৰেটবিলাকক কি কৰিব ই সৰল গ্লুকোজলৈ ৰূপান্তৰ কৰে মনত ৰাখিবা গম পালা যে জটিল কাৰ্বহাইড্ৰেটক কি কৰে সৰল গ্লুকোজলৈ ৰূপান্তৰ কৰে কোনে কৰে এমাইলেজ মনত ৰাখিবা এমাইলেজ এই এমাইলেজ ক'ত নিঃসৰণ হয় এই এমাইলেজ নিঃসৰণ হয় ক'ত যে অগ্নাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰা যিটো অগ্নাশয় ৰস সেই ৰসত থাকে কি থাকে ট্ৰিপচিন থাকে লাইপেজ থাকে এমাইলেজ থাকে প্ৰত্যেকৰে কাম বেলেগ বেলেগ শেষত আহিব কি বৃহদান্ত ন শেষত আহিব ক'ত যাব ক্ষুদ্ৰান্তৰ পৰা ক'ত যাব বৃহদান্তত যাব মনত ৰাখিবা ওকে এতিয়া পাচন প্ৰক্ৰিয়াটো সংঘটিত হয় তাৰে পিছত কি হ'ব যে ক্ষুদ্ৰান্তৰ অন্তবেৰত কি থাকে ভিলাই থাকে কি অন্তবেৰত ভিলাই থাকে সেই ভিলাইবোৰ কি কৰে যেতিয়া এই পাচন সম্পূৰ্ণ হৈ যায় অৰ্থাৎ পুৰা পাচনৰ ক্ৰিয়া খতম তেতিয়া কি কৰে যে সেই ভিলাইবোৰক কি কৰে শোষণৰ বাবে পৃষ্ঠকালিটো কি বহৰাই দিয়ে ভিলাই এবাৰ আহিব ভিলাই ক'ত থাকে ক্ষুদ্ৰান্তৰ অন্তবেৰত থাকে মনত ৰাখিবা এতিয়া ভিলাইৰ কাৰ্য কি প্ৰথমতে কি কৰে ভিলাই পৃষ্ঠকালিটো কি কৰে বহৰাই কিহৰ কাৰণে পৃষ্ঠকালি বহৰাই শোষণৰ পৃষ্ঠকালি বহৰাই মনত ৰাখিবা শোষণৰ পৃষ্ঠকালি বহৰাই শোষণৰ পৃষ্ঠকালি বহৰাই এতিয়া কি শোষণ কৰে আমি সেইটো জানিব লাগিব কি শোষণ কৰে যেতিয়া সেই খাদ্যভাগ হজম হ'ব অৰ্থাৎ কি পাচন প্ৰক্ৰিয়া সংঘটিত হ'ব তে হজম হোৱাৰ পাছত ৰক্তবাহিকা নলীয়ে কোনে ৰক্তবাহিকা নলী বুলি কয় যাৰ দ্বাৰা শোষণ কৰিব কাৰ দ্বাৰা শোষণ কৰিব ৰক্তবাহিকা নলিকাৰ দ্বাৰা শোষণ কৰিব আৰু সেই খাদ্যভাগৰ পৰা সেই হজম হোৱা খাদ্যভাগৰ পৰা পুনৰ কি কৰিব পুষ্টিকৰ খাদ্য আৰু কি কৰিব পানী পুনৰ শোষণ কৰি ল'ব ৰক্তবাহিকা নলিকাৰ জৰিয়তে কি কৰিব পুষ্টিকৰ খাদ্য আৰু পানী পুনৰ শোষণ কৰিব সেই শোষণ কৰোঁতে গমে পাইছিলা যে ভিলাইৰ কাৰ্য কি শোষণৰ পৃষ্ঠকালি বহৰাই শোষণৰ পৃষ্ঠকালি বহৰাই সেই পুনৰ শোষণ কৰিব কিমান শোষণ কৰিব 95% শোষণ কৰে এইটো মনত ৰাখিবা 95% কি কৰে শোষণ কৰে 95% শোষণ কৰে ক'ত শোষণ হয় ক্ষুদ্ৰান্তত শোষণ হয় মনত ৰাখিবা এতিয়া গম পালা পুষ্টিকৰ খাদ্য আৰু সেই পানীভাগ ক'ত মিহলাই দিয়ে তেজত মিহলাই দিয়ে আৰু সেই তেজখিনি অৰ্থাৎ সেই ব্লাডখিনি সেই শোষণ কৰা শুহি লোৱা সেই ব্লাড সেই পুষ্টিকৰ খাদ্য আৰু পানীভাগ যেতিয়া শুহি লৈ ক'ত মিহলাই দিব বুলি কৈছিলোঁ মই যে তেজত মিহলাই দিয়ে সেই পুনৰ যেতিয়া সেই তেজত মিহলোৱা হয় অৰ্থাৎ মানে শোষণ কৰি তেজত যেতিয়া মিহলাই দিয়া হয় সেই তেজ ক'ত যাব সেই তেজ আকৌ পুনৰ যাব যকৃত অৰ্থাৎ ক'ত যাব লিভাৰ মনত ৰাখিবা ক'ত যাব লিভাৰ মনত ৰাখিবা ক'ত যাব লিভাৰত যাব আৰু সেই যকৃতত গৈ অৰ্থাৎ সেই লিভাৰত গৈ কি কৰিব তেজখিনি পৰিষ্কাৰ কৰিব মনত ৰাখিবা তেজখিনি কি কৰিব পৰিষ্কাৰ কৰিব আকৌ কি কৰিব সেই তেজৰ পোৱা অৰ্থাৎ সেই যকৃতে সেই তেজৰ পৰা কি কৰিব তেজৰ পৰা পোৱা অতিৰিক্ত গ্লুকোজ ভাগক কি কৰিব গ্লাইকোজেন হিচাপে জমা ৰাখে মই তোমালোকক যেতিয়া জীৱন প্ৰক্ৰিয়াৰ প্ৰথম বেছিক ইনফৰমেশ্যনখিনি দি আছিলোঁ অৰ্থাৎ
সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ কথা পৰিপুষ্টিৰ কথা কৈ আছিলোঁ তাৰপিছত স্বপোষী পৰিপুষ্টিৰ কথা কৈছোঁ তেতিয়া মই কৈছিলোঁ নহয় যে স্বপোষীয়ে পৰিপুষ্টিয়ে কি শ্বেতসাৰ হিচাপে সঞ্চিত কৰি ৰাখে কাক ৰাখে কাৰ্বহাইড্ৰেটক অৰ্থাৎ মই এটা কুৱেশ্যন কৈছিলোঁ যে মানৱ দেহৰ ক্ষেত্ৰতো কি সঞ্চিত কৰি ৰাখে খাদ্য কি ইম্পৰ্টেণ্ট বস্তু কি মই যে কৈছিলোঁ গম পালা এতিয়া আমাৰ এই যে ক্ষুদ্ৰান্তত ৰক্তবাহিকা নলীৰ জৰিয়তে যিখিনি আমাৰ কি পুষ্টিকৰ খাদ্য আৰু কি পানীভাগ যি পুনৰ শোষণ কৰি ক'ত মিহলাই দিয়ে তেজত মিহলাই দিয়ে আৰু সেই তেজখিনি ক'লৈ যায় যকৃতত যাব যকৃতত গৈ কেনে সেই তেজখিনি কি কৰে পৰিষ্কাৰ কৰে আৰু কি কৰিব যকৃতে সেই তেজৰ পৰা যি পাব অতিৰিক্তভাৱে পাব কি পাব গ্লুক'জ পাব সেই গ্লুক'জক কি কৰিব গ্লুক'জক গ্লাইক'জেন হিচাপে সঞ্চিত কৰি ৰাখিব পৰিষ্কাৰ কৰাৰ পিছত কি গ্লাইক'জেন হিচাপে সঞ্চিত কৰি ৰাখিব মনত ৰাখিবা এইখিনি গ্লাইক'জেন হিচাপে সঞ্চিত কৰি ৰাখিব এইখিনি কথা মনত ৰাখিবা এইখিনি ক'ত হ'ব যে ক্ষুদ্ৰান্তত যেতিয়া ভিলাইবিলাক কি কৰে সেই ভিলাইৰ কাৰ্যত তেতিয়া কি কৰে ৰক্তবাহিকা নলীৰ জৰিয়তে পুষ্টিকৰ খাদ্য আৰু পানী ক'ত মিহলাই দিয়ে তেজত মিহলাই দিয়ে আৰু সেই তেজখিনি লিভাৰত যাব অৰ্থাৎ কি যকৃত যাব সেই যকৃতত গৈ কেনে যকৃতত পুনৰ তেজখিনি কি পৰিষ্কাৰ কৰে সেই তেজখিনি পৰিষ্কাৰ কৰাৰ পিছত সেই তেজত যিখিনি অতিৰিক্তভাৱে পাব কি পাব গ্লুক'জ পাব গ্লুক'জ C6H12O6 গ্লুক'জ পাব সেই গ্লুক'জক কি কৰে গ্লাইক'জেন হিচাপে পৰিৱৰ্তন কৰি কেনে তাক সঞ্চিত কৰি ৰাখে এইখিনি ক্লিয়াৰ ওকে তোমালোকক কৈছিলোঁ ক্ষুদ্ৰান্তত যেতিয়া খাদ্যভাগ আহে ক'ৰ পৰা পাকস্থলীৰ পৰা খাদ্যভাগ আহে তেতিয়া পিত্তৰস ওকে পিত্তৰস কোনে নিঃসৰণ কৰে তোমালোকৰ কুৱেশ্যন আহে পিত্তৰস কোনে নিঃসৰণ কৰে পিত্তৰস উৎপন্ন কোনে কৰে পিত্তৰস উৎপন্ন কৰে যকৃতে মনত ৰাখিবা যকৃতে কি কৰিব পিত্তৰস উৎপন্ন কৰে পিত্তৰস কোনে উৎপন্ন কৰে যকৃতে লিভাৰে অৰ্থাৎ কি যকৃত কি ই যকৃতে কি কৰে উৎপন্ন কৰে মনত ৰাখিবা উৎপন্ন কৰে কোনে উৎপন্ন কৰে লিভাৰে উৎপন্ন কৰে পিত্তৰস সেই লিভাৰে উৎপন্ন কৰা পিত্তৰস ক'ত জমা ৰাখে পিত্তস্থলী মনত ৰাখিবা পিত্তস্থলীত ক'ত জমা ৰাখে যেতিয়া আমাৰ ক্ষুদ্ৰান্তত খাদ্যভাগ আহে তেতিয়া আমাৰ সেই পিত্তৰসখিনি কাৰ মাজেৰে ওলাই দিয়ে পিত্তৰসখিনিক পিত্তনলীৰ মাজেৰে ওলাই দিয়ে কাৰ মাজেৰে পিত্তনলী মনত ৰাখিবা কাৰ মাজেৰে পিত্তনলী এইখিনি কথা মনত ৰাখিবা পিত্তনলীৰ মাজেৰে কি নিঃসৰণ কৰে পিত্তৰস আৰু এই পিত্তৰসৰ যদি তোমালোকে চাব যোৱা যে এই পিত্তৰসৰ হেৰি pHৰ মান কিমান থাকে এই পিত্তৰসৰ pHৰ মান কিমান থাকে মই কৈ দি আছোঁ pHৰ মান থাকে আমাৰ 7.5ৰ পৰা অৰ্থাৎ 7.50ৰ পৰা আৰু কিমান থাকিব 8.05 অৰ্থাৎ কিমান থাকিব 8.05 এইখিনিৰ ভিতৰত কি থাকে পিত্তৰসৰ pH থাকে অৰ্থাৎ কি পিত্তৰস কি সাৰ আমি গম পালোঁ পিত্তৰস কি সাৰ এতিয়া আমাৰ এই খাদ্যভাগ ক্ষুদ্ৰান্তৰ পৰা ক'ত যাব বৃহদান্ত যাব ক্ষুদ্ৰান্তৰ পৰা ক'ত যাব বৃহদান্ত যাব এতিয়া আমি বৃহদান্তত কি ঘটে আমি সেইটো চাম এতিয়া আমাৰ সেই খাদ্যভাগ ক'ৰ পৰা আহিব ক্ষুদ্ৰান্তৰ পৰা ক'ত যাব বৃহদান্তত যাব কোনখিনি খাদ্যভাগ যাব যিখিনি আমাৰ হজম হোৱা খাদ্যভাগৰ পৰা কি কৰিলে আমাক শোষণ কৰি লৈ গ'ল কোনে লৈ গ'ল ৰক্তবাহিকা নলীৰ জৰিয়তে শোষণ কৰি অলৰেডি পুষ্টিকৰ খাদ্য আৰু পানী শোষণ কৰি লৈ গ'ল যেতিয়া হজম নোহোৱা খাদ্যভাগৰ পৰা অৰ্থাৎ হজম নোহোৱা খাদ্যভাগ ক'ত আহিল বৃহদান্তত প্ৰৱেশ কৰিলে বৃহদান্তত প্ৰৱেশ কৰাৰ পিছত যিখিনি আমাৰ খাদ্য হজম হোৱা নাই সেই খাদ্য পুনৰ কি কৰিব পুনৰ এই ভিলাইবোৰে মই যে কৈছিলোঁ অলপ আগত ক্ষুদ্ৰতত ভিলাইৰ কথা এই ভিলাইবোৰে কি কৰিব পুনৰ কি পানী আৰু পুষ্টিকৰ খাদ্য শোষণ কৰিব পুষ্টিকৰ খাদ্য কি কৰিব শোষণ কৰিব মনত ৰাখিবা
আমি গম পালোঁ যিখিনি খাদ্যাভাগ আমাৰ কি হজম হোৱা নাছিল সেই হজম নোহোৱা খাদ্যাভাগ কি ক্ষুদ্ৰান্তৰ পৰা ক'ত আহিছিল বৃহদান্তত আহিছিল আকৌ সেই বৃহদান্তত কি কৰিলে পুনৰ কাৰণ কি বৃহদান্তটো কি আছে ফিলাই আছে হা বৃহদান্তটো কি আছে ফিলাই আছে সেই বৃহদান্তত সেই কি ফিলাইবোৰে পুনৰ পানী আৰু পুষ্টিকৰ খাদ্য শোষণ কৰে এনেদৰে যেতিয়া আমাৰ পুষ্টিকৰ খাদ্য শোষণ কৰে পানী আৰু পুষ্টিকৰ খাদ্য শোষণ কৰা হোৱাৰ পিছত কি কৰে খাদ্যাভাগত কি হয় যে খাদ্যাভাগত যিখিনি আমাৰ খাদ্য সেই খাদ্যাভাগত কি পানী নোহোৱা হৈ যায় মনত ৰাখিবা আমি গম পালোঁ যেতিয়া পুনৰ ফিলাইবোৰে পানী আৰু পুষ্টিকৰ খাদ্য শোষণ কৰে তেতিয়া খাদ্যাভাগৰ পৰা পানী নোহোৱা হৈ যায় আৰু নোহোৱা হৈ কি হয় ষ্টুল পায়খানালৈ কি হয় ৰূপান্তৰ হয় অৰ্থাৎ কি পায়খানালৈ ৰূপান্তৰ হয় অৰ্থাৎ এই মল নলীত কি জমা হ'ব পায়খানা জমা হ'ব পায়খানা জমা হ'ল যি পাইছিলোঁ পায়ু সেই পায়ুৰ মাজেৰে কি কৰিব সি পায়ু অৰ্থাৎ শেষ খাদ্যাভাগৰ পৰা যেতিয়া পানীভাগ নোহোৱা হৈ যাব কি ফৰ্ম কৰিব ষ্টুল ফৰ্ম কৰিব আমি গমেই পালোঁ সেই ষ্টুল ফৰ্ম কৰি কিনে সেই ষ্টুলখিনি ক'ত আহিব মল নলীত আহিব সেই মল নলীত অহাৰ পিছত অৱশেষত একদম শেষত কি কৰিব মলদ্বাৰৰ মাধ্যমেৰে বাহিৰ কৰি দিব এতিয়া গম পালা মানুহৰ পৰিপুষ্টি চিষ্টেমটো